বতে শুনিছানে মই নমিতাক আনিবলৈ যাওঁ মই তাইকে অকণো থাকিব পৰা নাই মাৰক তাই চিনি পোৱা নাই তাই পুৰুষ নহয় হাই জেনিয়ে তোৰ ঘৰত নাথাকো বুলি কয় বাপে পাই কয় হাই বাপেকৰ ঘৰত সোমাই আছেগৈ আৰু তই কটা নীলাজ বিধা তই সেই শহুৰেৰৰ পদুলি শুনিবলৈ লৈছ কথা লাভ নালাগে তোৰ আইও বতে অকমান তই মনে মনে ৰাখচোন ইমান টেকটেকি মাতডালৈ হ'ব মই নাযাওঁ 10 মই তাইক মই বিয়া পাতি আনিছো 10 মই তাই মোৰ মায়েকি হয় এই এনে বিবাহিতা জনী ঐ এৰা চোৰৰ দৰে বিহুতলিৰ পৰা আহি মোৰ ঘৰ দখল কৰা জনী তোৰ ঘনিয়াৰ হ'ল কেনেকৈ ঐ বতি তই তেনেকুৱা কথা নকবি দেই মোৰ ঘনীয়ে মই খুৱাইছো আৰু এটা কথা মোৰ সংসাৰ ভঙা যতপত ঘৰ তয়ে মোৰ সংসাৰ ভাঙিছ চুপ থাক তাৰ সংসাৰ মইহে ভাঙিলো বৰ একেবাৰে মণ্ডলৰ যে বেহাদুৰি মায়ে কি চাবা ঐ পিছে আমুকে কোন ঘনীয়াক বুজাই কবি মই সেই ৰাইডিঙিয়াৰ বৰমুদৰ ঘৰৰ জীয়াৰী ফুলেশ্বৰী নাথে কাৰ ওপৰ কথা ওপৰ মাত সহ্য নকৰে বতে মই নমিতা গপা আহোঁগে না নহ'লে মোৰ জীৱন শেষ আৰু ইমান কেটেটো ফালি চিঞৰিছ কেলে নমিতাক ইমান কেলে বেয়া পা নমিতাটো তোৰ বোৱাৰী নহয় জানো বোৱাৰী মোক নুখুধাকৈ ঘৰৰ বাহিৰত ভৰি দিয়াজনী মোৰ বোৱাৰী হ'ব বতি মই তাইক বিয়া পাতি আনিছো মোকতো যাবলৈ দে বতি তাই ওচৰলে জানো একেটা কথাকে বেঘেনিয়াই থাকিব নালাগে মণ্ডলৰ ঘৰৰ জীয়েকক বিয়া পাতিবলৈ দে